মৰিয়নীত এপিচিচি নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ ৰোড শ্ব' পথৰ দুয়োকাষে ৰৈ আদৰণি জনালে সহস্ৰাধিক ৰাইজে। এপিচিচিৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে গৃহ জিলা যোৰহাটত পদাৰ্পণ কৰাৰ পাছতে গৌৰৱ গগৈ শনিবাৰে সন্ধিয়া উপস্থিত হয় মৰিয়নীত। তিতাবৰৰ পৰা এক বিশাল ৰেলীৰে প্ৰথমতে উপস্থিত হয় মৰিয়নী নগৰত। নেতাগৰাকীক আদৰিবৰ বাবে মৰিয়নী নগৰৰ থানা তিনিআলি আৰু দেবেৰাপাৰ চাৰিআলিত আবেলিৰে পৰা সমবেত হৈ আছিল কেইবা শতাধিক তৃণমূল কংগ্ৰেছ কৰ্মীৰ লগতে সাধাৰণ ৰাইজ। এপিচিচিৰ সভাপতিৰূপে সাংসদ গৌৰৱ গগৈক লাভ কৰি উৎফুল্লিত হৈ পৰা কংগ্ৰেছ কৰ্মীসকলৰ লগতে বহুসংখ্যক স্থানীয় ৰাইজে গামোচা পিন্ধাই আদৰণি জনোৱা পৰিলক্ষিত হয়। প্ৰতিকূল বতৰৰ মাজতো কেইবা শতাধিক ৰাইজে আদৰণি জনোৱা দেখি আৱেগিক হৈ পৰা বুলিও মন্তব্য কৰে গৌৰৱ গগৈ। গুৱাহাটীৰ বানপানীক লৈ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয়, মন্ত্ৰী বিধায়কে মাটি কিনি ঘৰ বনোৱাত ব্যস্ত। হিমন্ত বিশ্ব শৰ্মা নিজেই গুৱাহাটীৰ উন্নয়নৰ দায়িত্বত আছিল, তেওঁ কি কৰিলে? তেওঁলোকে নৰ্দমা নিৰ্মাণৰ পৰিৱৰ্তে ফ্লাইঅভাৰহে বনাইছে। ফ্লাইঅভাৰ বনোৱা বাবেই উন্নয়ন নুবুজায়। আগন্তুক সময়ত চৰকাৰ তথা ৰাইজে ইয়াৰ জবাবদিহি কৰিব বুলিও কয় গৌৰৱ গগৈ। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি যথেষ্ট আৱেগিক হৈ আছোঁ, যিহেতু দিনত প্ৰতিকূল বতৰ আমি দেখা পালোঁ, তথাপি প্ৰতিকূল বতৰ নেওচি মানুহবোৰ যিদৰে ওলাই আহিলে মানুহৰ মাজত কংগ্ৰেছ দলৰ প্ৰতি মৰমটোৱে প্ৰমাণ কৰে। এতিয়া আমালোকৰ ওপৰত নিৰ্ভৰ যে মানুহে যি বিশ্বাস আমালোকৰ ওপৰত আজি প্ৰকাশ কৰিছে, সেই বিশ্বাসৰ বিনিময়ত আগন্তুক দিনত আমাক কষ্ট কৰিব লাগিব। আজি মাত্ৰ এটা আৰম্ভণি। যোৱা কিছু দিনৰ পৰা আমি চেষ্টা চলাই আছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ পিছত আমি নতুন গণকৌশল লৈ ৰাইজৰ মাজত যাম। এই ক্ষেত্ৰত আমি যে নিজকে শুদ্ধ কৰিবলৈ বিচাৰিছোঁ, এই ক্ষেত্ৰত ৰাইজে যথেষ্ট আমাক সুপৰামৰ্শ দিছে, আশীৰ্বাদ প্ৰদান কৰিছে আৰু সাহস দিছে। আপুনি সভাপতি পদ পোৱাৰ পিছত উজনি অসমৰ একাংশ দল সংগঠনে পৰাজনীত দল সংগঠনে কিছুমান প্ৰশ্ন উত্থাপন কৰি আহিছে পাকিস্তানত যোৱা সন্দৰ্ভত। এই খবৰত আপোনাৰ প্ৰতিক্ৰিয়া? চৰকাৰে প্ৰশ্ন উত্তৰ দিব লাগে। চৰকাৰে কিয় 10 ছেপ্টেম্বৰলৈকে তেওঁ ৰ'বলৈ গৈছে? গোটেইটো তেওঁলোকৰ ভুৱা তথ্যবোৰতো চৰকাৰৰ ওচৰত আছে। ৰাইজে জানে যে এইবোৰ চব হ'ল ৰাজনীতি। ৰাইজে বিচাৰে যে আজি কৃত্ৰিম বানপানীত চৰকাৰে কি কৰি আছে। ৰাইজে বিচাৰে যে আজি চাকৰি দিয়াতকৈ বৰ্তমান চৰকাৰে বন্দুক কিয় দি আছে। ৰাইজে জানিবলৈ বিচাৰে যে আজি 10 বছৰ হৈ গ'ল, আজি ৰাস্তাৰ অৱস্থা এনেকুৱা কিয়। ৰাইজে জানিবলৈ বিচাৰে যে নিবনুৱা সমস্যা সমাধান কৰাতকৈ বিজেপি চৰকাৰৰ মন্ত্ৰীসকল চুটিকোণে মাটি কিয় কিনি আছে। এইবোৰ বাস্তৱ প্ৰশ্ন আমি আগন্তুক দিনত ৰাইজৰ হৈ আমি উত্থাপন। গুৱাহাটী মহানগৰী জলমগ্ন হোৱাৰ সন্দৰ্ভত আপুনি কিবা ক'ব নেকি? আমি কৈছোঁ যে আজি গুৱাহাটী এটা স্মাৰ্ট চিটি হোৱাৰ কথা আছে, কিন্তু বৰ্তমান চৰকাৰৰ মন্ত্ৰীসকল গুৱাহাটীৰ ভিতৰত মাত্ৰ মাটি কিনাতে তেওঁলোকে ব্যস্ত। আজি তেওঁলোকে অপৰিকল্পিত ফ্লাইঅভাৰ বনাইছে, কিন্তু ড্ৰেইনেজৰ ওপৰত তেওঁলোকে একো জোৰ দিয়া নাই। আৰু ইমান দিনৰ পৰা গুৱাহাটী কোনে চাইছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাইছে। গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী তেওঁ আছিল, আজি তেওঁ এজন ঘনিষ্ঠ এজন মন্ত্ৰী হৈছে। কিন্তু গুৱাহাটীৰ ভিতৰত আজি তেওঁলোকে দেখিছে যে আজি মাত্ৰ তেওঁলোকৰ ঘনিষ্ঠ কণ্ট্ৰেক্টৰসকলে ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনাইছে। ফ্লাইঅভাৰ মাত্ৰ উন্নয়ন নহয়, গুৱাহাটীৰ ভিতৰত আজি যে অৱস্থা, আজি বৰ্তমান চৰকাৰে ধন আৰু মাটিৰ প্ৰতি যে তেওঁলোকৰ লোভ, সেই লোভৰ আজি তাৰ প্ৰমাণ আজি গুৱাহাটী মহানগৰৰ ভিতৰতে দূৰ অৱস্থা।